আজি খাম গাহৰি 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 ধামাকা ধামাকাদাৰ খানা হ'ব আজি। নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ এটা ব্লগ এটা আহি গ'লোঁ। আজি বহুত দিনৰ মূৰত আহিছোঁ, বহুত দিন ব্লগ দিয়াই নাই, সেইকাৰণে আকৌ আজি ভাবিলোঁ নতুন ব্লগ এটা দিওঁ। যিহেতু আজি নৱবৰ্ষৰ প্ৰথমটো দিন 2023 চনলৈ আপোনালোকক পোনপ্ৰথমে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ সকলো কি বুলি ক'ব মানে চেনেল চাই থকা সকলো ব্যক্তিলৈকে মোৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকৰ নৱবৰ্ষটো ভালে যাওক, নতুন বছৰটোত আহিবলগীয়া দিনখিনি সুখৰ হওক তাৰে কামনা কৰিছোঁ। মোৰো সুখৰ হওক তাকে আপোনালোকে কামনা কৰক। এতিয়া পাই গ'লোহি পিকনিক প্লেচ, ধুনীয়া জেগা চাওক, আমাৰ ওচৰতে নদী, ঘিলাধাৰী নদী। এইখন অলপ দূৰ গ'লে ঘিলাধাৰী নদী পায়। আৰু আমি এতিয়া আছোঁ মথাউৰিত খাম খানা। আজি জানুৱাৰী বুলি ক'লে কি আৰু, নতুন বছৰৰ প্ৰথমটো দিনত আৰু লগে ভাগে গোটেই বন্ধুসকলে মিলি আমি খানা এটা প্ৰত্যেক বছৰে আয়োজন কৰোঁৱে, আৰু এই বছৰো সেইকাৰণে আমি খানা এটা আয়োজন কৰিছোঁ। মই আহিছোঁ আৰু লগৰ এজন আহিছে, এইও লগৰ কিবা কিবি আনিছোঁ। এইটো ভাতৰ চৌ এইটো ৰখি আছে, হাই এইটো আহিছোঁ, আৰু এইকেইটা আহি আছে, এইকেইটা আহি আছে। পাই গ'লোহি 1 2 3 4 5টা হৈছে আৰু বৰ্তমান। জেগা চাওক, জেগা মজা, মথাই পাৰত ৰ'দ দি আছে পুৰা। এইডোখৰতে খাম আমি, এই চৌকা খান্দিয়ে থকা আছে। আজি খাম গাহৰি 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 ধামাকাদাৰ খানা হ'ব আজি। 8টা মানুহ 10 কেজি গাহৰি, ধুনীয়া আইটেমত বনাম। অকল গাহৰি খাম, গাহৰি লাভাৰ কোন কোন আছে কমেণ্ট এটা কৰি দিব দেই। খানা পূৰা ৰেডি হৈ গুচি গ'ল, এয়া জুই ধৰিছে আৰু খানা ৰেডি কৰিব আৰু। শাক পাচলিবোৰ গোট খাইছেহি আৰু এতিয়া মাংস বইল কৰি আছোঁ, বইল কৰিম তাৰপৰা ষ্টিকত দিম। খানা কেতিয়া কিমান দেৰি হৈছে? 20 মিনিট লাগিব। 20 মিনিট ভাত বনাই আছে। বাসমতি চাউল বনাইছো, ভাত ৰান্ধিছো, পোলাও বাসমতি হা না, পোলাও চিকেন পোলাও বনাইছো, চিকেন পোলাও। নতুন বছৰ কি ক'বা? নতুন বছৰ কম, আমাৰ ইয়াত ৰেডি হৈ আছে, অকণমান দেৰিকৈ ক'ব পাৰিম ন। ৰাইজক কি ক'বা? ৰাইজলৈ বিশেষ এটা অনুৰোধ দিব লাগিব, অকণমান দেৰিকৈ দিম। দেৰিকৈ দিবা, ঠিক আছে। এইজনে পূৰা গাহৰি মাংস ষ্টিকত দি আছে। এই গাহৰি ষ্টিক চাই লওক, গাহৰি ষ্টিক পুৰি আছোঁ, পূৰা খাই আছোঁ। গাহৰি মাংস পুৰিটো ৰেডি হৈ গ'ল। এয়া পূৰা ধুনীয়াকৈ বনাই আছে মনটোৱে, খাবলৈ একদম পূৰা পিঁয়াজ চিয়াজ ধুনীয়াকৈ কাটি লৈছে। এয়া মই গাহৰি ষ্টিকত দি আছোঁ, ইফালে খাই আছোঁ। মজা লাগিছে, টেষ্টি। এনেকৈ পুৰি খোৱা টেষ্টিয়ে বেলেগ ন। ধুনীয়াকৈ দি আছোঁ, পূৰা মজা লাগিছে। ক'লোঁ এই বিলনীয়ে কোৱাৰ কাৰণে খানাটো দেখাব নোৱাৰিলোঁ আৰু, তাতে বেয়া নাপাব। এতিয়া খানা খাই পূৰা ৰেডি, আজৰি। এই পূৰা ডেন্সত পূৰা ডেন্স দিব লাগি আছে, চাই লওক। এই হিয়েন ভুটীয়া পূৰা ডেন্স ফালি দিছে, পূৰা দিছে নাচন চকীয়া, ধুনীয়া দিছে, পূৰা ফালি দিছে।
হীৰেণ ভূটিয়া আৰু জয়ন্ত বেঙেনা আমাৰ বিখ্যাত ডেন্সাৰ মঞ্চৰ আগতে নাচে সিহঁতি ধুনীয়া নাচত মজা নাচন তোৰ আজি নাচন পুৰা ভাইৰেল হ'ব চাবি পুৰা ধুনীয়াকৈ ভাইৰেল হ'ব এইকেইটা ডেন্স মজা দিছে আজি ভাইৰেল হ'বই ভাইৰেল কৰিমেই আৰু আজি আমাৰ ওচৰতে ভাইটি কেইটামানে খাই আছিলে ইহঁতৰ পিকনিকলৈ আহিলোঁ খানা খাব হৈছে আৰু সিহঁতৰ এই ইহঁতৰ তাতো পাক এটা মাৰি যাম বুলি জুবিন উঠাই দিম তোক টেনশ্যন নল'বি তোক ব্লগতহে থ'ব লাগে উঠাই দিম হে পাই গ'লো সেই নতুন এটা পিকনিকৰ ঠাই এয়া খানা খাই পুৰা খানা খালে হেই খানা খাই হৈছে মই খাবলৈ আহিছিলোঁহে তহঁতক খাই চব ৰেডি খাব পোৱা নাই নেকি ৰাক্ষসে খোৱা নিচিনা এটা খাইছ যে কেলে তেনেকৈ খাইছ এজনী ব্লগাৰ খানাটো তহঁতি মোলৈ কমচে কম থ'ব পাৰ ন হে অঁ এইজনীক দেখাই দিছোঁ লাষ্ট পোৱাজনী চব মাংস খাই শেষ কৰি দিলে হেৰি ৰান্ধনি কোন দেখাই দিছোঁ বাৰু তহঁতক হৈ গ'ল বাই বাই আমাৰ খাব হৈ আছে খানা পিনা খাই আজৰি হোৱাৰ পিছতে বৰ্তমান আৰু এতিয়া ঘৰলৈ আহি আছোঁ আৰু বাকীখিনি আহিছা লাহে ধীৰে আহি আছোঁ খানা ৰান্ধনি কৰিবলগীয়া হোৱাৰ কাৰণে সিয়ে মই ৰান্ধনি কৰিবলগীয়া হোৱাৰ কাৰণে খানা বনোৱাটো দেখুৱাব নোৱাৰিলোঁ কেনেকৈ খালোঁ কি কথাবোৰ দেখুৱাব নোৱাৰিলোঁ এনেও গম পায় গাহৰি মাংসই খানা খাইছোঁ বুলি আজিলৈতে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কেনেকুৱা পালে জনাব নতুন বছৰ শুভেচ্ছা আকৌ পুনৰ এবাৰ জনাই দিছোঁ আপোনালোকৰ যাতে ভাল হয় মোৰো যাতে ভাল হয় মোৰো যাতে আহিবলগীয়া দিনখিনি সুখৰ হয় তাকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ যাতে ভাল হয় তাৰ আশীৰ্বাদ কৰিছোঁ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই